Hi friends, আপোনালোকক স্বাগতম জনাইছো মোৰ চেনেললৈ। আজি আমি ভাবিছো যে আমি এটা ফুড চ্যালেঞ্জ কৰো আৰু চ্যালেঞ্জ কৰিম আমি কঁঠালৰ ইয়াতে 15 কো কঁঠাল আছে আৰু ইয়াতেও 15 কো কঁঠাল আছে গতিকে জুনে আগতে কঁঠাল মানে খাই শেষ কৰিব পাৰিব হি জিকিব আৰু জুনে নোৱাৰে হি হাৰিব গতিকে আৰু জুনে হাৰিব তাৰ কাৰণে আছে এইটো জলকীয়া চুবাব লাগিব কিন্তু এটা কথা কও যে যেহেতু গৰম হলে আমি 15 কো যদিও লৈছো খাব নোৱাৰিব পাৰো দুইটাই যদি দুয়ো নোৱাৰো খাবৰ কাৰণে তেতিয়া হলে লাষ্টত মানে যাৰ কম ৰব হি জিকিব আৰু যাৰ মানে বেছিকে ৰব হি হাৰিব গতিকে এতিয়া আমি ভিডিওটো আৰম্ভ কৰো তো শেষলৈ চাই থাকক আৰু শেষত জনাবলৈ নাপাহৰিব যে আপোনালোকৰ কেনে লাগিল আমি স্টাৰ্ট কৰিম গতিকে 1 2 3 স্টাৰ্ট Manual. Guys, মোৰ দ্বাৰাই নহব গতিকে মই হাৰিলো অলৰেডি 4 পিস থাকি গল আৰু তাই কৰিলে কমপ্লিট এয়া যেহেতু ভিডিওটোৰ আৰম্ভণিতে কৈছিলো যে যিয়ে হাৰে সি পানিশমেন্ট হিচাপে জলকীয়া খাব লাগিব এতিয়া আপোনালোকে গম পাইছে মই হাৰিলো মানে মই নোৱাৰিলো গতিকে মোৰ এতিয়া পানিশমেন্ট হিচাপে আছে এইটো মই এতিয়া খাব লাগিব নে সঁচা লাগবই খাব লৈছো উপায় নাই যেহেতু কৈছিলো ভালকে চুবা এনেকুৱা ধৰিছে নে জ্বলা ৰাইছ হৈছে গাইস মুখ খসাকে ধৰিছে ফ্ৰেন্ডস গমে পায় আপোনালোকে তেতিয়া মুখ জ্বলাই ধৰিলে গতিকে আজি ভিডিওটো ইমানতে সামৰণি মাৰিছো যদি ভিডিওটো ভাল লাগিছে তেতিয়া হলে লাইক কৰিব কমেন্ট কৰিব শেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিব ভিডিওটো চোৱাৰ বাবে বহুত ধন্যবাদ আজিলৈ বাই বাই